পুনৰবাৰ মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে সাংবাদিক মুজিবুৰ ৰহমানে। প্ৰায়ে হিন্দু মুছলমান খিলঞ্জীয়া বহিৰাগত ৰাজনীতিৰে দেশ তথা ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ বিনষ্ট কৰা লোকসকলে এবাৰ হ'লেও এই দৃশ্য চাব লাগে। কোন হিন্দু, কোন মুছলমান, কোন খিলঞ্জীয়া অথবা কোন বহিৰাগত, এই দৃশ্য দেখিলে অকণমান সময়ৰ বাবে হ'লেও আপোনাৰ মন প্ৰাণ উৎফুল্লিত কৰি তুলিব, মন প্ৰাণ ভৰি উঠিব আপোনাৰো। ৰাজ্যৰ চৌদিশে একাংশ লোকে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰি অহাৰ সময়তে আন এক মানৱতাৰ পৰিচয় দাঙি ধৰিলে সাংবাদিক মুজিবুৰ ৰহমানে। নিজৰ কৰ্মৰে মহানতা পৰিচয় দাঙি ধৰি ভাঙিবলৈ ধৰা সমাজখনত আন এক মানৱতাৰ পৰিচয় দাঙি ধৰিলে নলবাৰীৰ এইগৰাকী সাংবাদিকে। অসহায় হৈ পৰা এগৰাকী নেপালী সম্প্ৰদায়ৰ লোকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিলে নলবাৰীৰ সাংবাদিক মুজিবুৰ ৰহমানে। জীৱনৰ অন্তিম সময়ছোৱাত পৰিয়াল আত্মীয় স্বজনৰ দ্বাৰা এলাগী হৈ পৰা আশী ঊৰ্ধৰ বৃদ্ধগৰাকীৰ আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ লগতে পুত্ৰ মৰ্যাদাৰে তেওঁৰ মুখাগ্নি কৰিলে সাংবাদিক ৰহমানে। জীৱনৰ শেষ সময়ছোৱাত শ্বিলঙত থাকিবলৈ লোৱা বৃদ্ধগৰাকীয়ে নিজৰ পৰিয়ালতে এলাগী হৈ পৰিছিল। লুলুং চেত্ৰী নামৰ বৃদ্ধগৰাকীয়ে অতি শেহতীয়াকৈ মানসিক ৰোগত আক্ৰান্ত হোৱাৰ পিছত পৰিয়ালৰ লোকে পেলাই থৈ গৈছিল আমিনগাঁৱৰ ৰাজপথত। আমিনগাঁৱৰ ৰাজপথত অত দিন ৰাতি অতিবাহিত কৰি অহাৰ সময়তে পাঠশালাৰ এজন লোকে খবৰটো জনাইছিল সাংবাদিক মুজিবুৰ ৰহমানক। পিছে সাংবাদিক ৰহমানে আমিনগাঁৱৰ তিনি সাংবাদিক বন্ধুৰ সহযোগত ৰাজপথৰ পৰা বৃদ্ধগৰাকীক উদ্ধাৰ কৰি আশ্ৰয়ৰ ব্যৱস্থা কৰে নলবাৰী শান্তিনিবাস বৃদ্ধাশ্ৰমত। যেন আমাৰ সমাজত এনে একাংশ লোক আছে যিয়ে নিজৰ পিতৃ মাতৃক বৃদ্ধ অৱস্থাত পেলাই দি যায়। বেয়া লাগে যে তেনেকৈ ঘটনা ঘটিছিল। আৰু কিছু মাহ পূৰ্বে আমিনগাঁৱৰ ৰাজপথৰ পৰা এগৰাকী ককাক উদ্ধাৰৰ ব্যৱস্থা কৰিছিলোঁ। যিগৰাকী ককাৰ নাম লুলুং চেত্ৰী বুলি তেখেতে কৈছিলে। ভালদৰে পৰিচয় দিব নোৱাৰে, শ্বিলঙৰ ঘৰ বুলি কৈছিল। শেহতীয়াভাৱে তেখেতৰ পৰিয়ালটো শ্বিলঙত থাকিছিল আৰু অন্তিম সময়ত তেখেতক পেলাই থৈ গৈছিল এই যে আমিনগাঁও ৰাজপথত অ'ত ত'ত চুচুৰি বাগৰি থকা অৱস্থাত এগৰাকী লোকে মোক খবৰ দিছিলে। আৰু আমিনগাঁৱৰ তিনিগৰাকী সাংবাদিক বন্ধুৰ সহযোগত তেখেতক উদ্ধাৰৰ ব্যৱস্থা কৰি শান্তিনিবাস বৃদ্ধাশ্ৰমত আশ্ৰয়ৰ ব্যৱস্থা কৰিছিলোঁ। কেইবাটাও ৰোগত আক্ৰান্ত বৃদ্ধগৰাকীৰ দেশৰ বিভিন্ন স্থানত কিলবিলাই আছিল পোক। পৰ্যায়ক্ৰমে বৃদ্ধগৰাকী চিকিৎসাৰ ব্যৱস্থা কৰোৱাৰ লগতে পোকবোৰ নোহোৱা কৰি পেলাইছিল সাংবাদিক মুজিবুৰে। এনেকৈ দিন বাগৰাৰ অন্তত যোৱা নিশা প্ৰায় 1 বজাত শেষ নিশ্বাস ত্যাগ কৰে লুলুং চেত্ৰী নামৰ বৃদ্ধগৰাকীয়ে। বহুদিন তেখেতক পাৰ্যমানে ট্ৰিটমেণ্ট কৰাৰ চেষ্টা কৰিলোঁ, চিকিৎসাৰ ব্যৱস্থা কৰিলোঁ। আৰু তেখেতৰ দেহটোত আচলতে দুখজনক কথা, জীয়াই থকা অৱস্থাতে তেখেতৰ দেহত পোক লাগিছিল। আমি যেতিয়া আনিছিলোঁ সেইবোৰ সকলোবোৰ ভাল কৰিছিলোঁ, ভাল হৈছিল। কিন্তু যোৱা নিশা তেখেতে ইহলীলা সম্বৰণ কৰিলে, আমাৰ মাজৰ পৰা গুচি গ'ল। শান্তিনিবাস বৃদ্ধাশ্ৰমত আজি তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল। আৰু তাৰপিছত নলবাৰীৰ ৰাজহুৱা শ্মশানভূমি এই পবিত্ৰ স্থানত তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। আজি শান্তিনিবাস বৃদ্ধাশ্ৰম বাকৰিত বৃদ্ধগৰাকী বিদেশী আত্মাৰ সদগতিৰ অৰ্থে শেষ শ্ৰদ্ধাঞ্জলি জনাই আশ্ৰমখনি পৰিচালক তথা সাংবাদিক মুজিবুৰ ৰহমান, সাংবাদিক জ্যোতিষ্মান শৰ্মা, উদ্দীপ্ত কুমাৰকে ধৰি আশ্ৰমখনিৰ আৱাসীসকলে। ইয়াৰ পিছত নলবাৰী ৰাজহুৱা শ্মশানত আজি দিনৰ ভাগত বৃদ্ধগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। বৈদিক ৰীতি নীতিমতে বৃদ্ধগৰাকীৰ মুখাগ্নি কৰে সাংবাদিক মুজিবুৰ ৰহমানে। এই যি পুত্ৰ মৰ্যাদা মুখাগ্নি মই নিজ হাতে কৰিলোঁ। আৰু বেয়া লাগিছে যে তেখেতৰ এখন সংসাৰ আছিল, নিজৰ বুলিবলৈ এখন ঘৰ আছিল, সকলো থকা বুলি কৈছিলে তেখেতে। গোটেই পৰিচয় দিব নোৱাৰিলেও ঘৰৰ সকলো আছিল বুলি কৈছিল। কিন্তু বৃদ্ধ অৱস্থাত তেখেতৰ মানসিক ৰোগত আক্ৰান্ত হৈছিল। তেখেতক আৰু পৰিয়ালৰ লোকক নলগা হৈ পৰিল। পৰিয়ালৰ কোনো লোকে আনি আমিনগাঁৱৰ ৰাজপথত পেলাই থৈ গ'ল। বেয়া লাগিল। আচলতে আমি মানুহবোৰ মানুহ হৈ আছোনে? এই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন অনুষ্ঠানত সমাজকৰ্মী ৰাজা জালান, পুনিত জালান, শ্মশান বন্ধু নবীন ডেকা, জ্যোতিষ্মান শৰ্মা, উদ্দীপ্ত কুমাৰকে ধৰি বিভিন্নজন লোক উপস্থিত থাকে। নিজৰ পুত্ৰ কন্যা বা আত্মীয় স্বজন থকাৰ পিছতো যদি বৃদ্ধ অৱস্থাত এগৰাকী বৃদ্ধ পিতৃক শুশ্ৰূষা নকৰি পেলাই থৈ যায়, তাতকৈ আৰু দুখৰ কথা কিবা থাকিব পাৰেনে? সেই কথাবোৰ আমি চিন্তা কৰিবৰ হ'ল। ধন্যবাদ জনাইছোঁ জ্যোতিষ্মান শৰ্মা, উদ্দীপ্ত কুমাৰ, শ্মশান বন্ধু নবীন ডেকাকে ধৰি বিভিন্নজনে ইয়াত আমাক সহযোগ কৰিলে। আটাইকে ধন্যবাদ জনাইছোঁ, আটাইৰে কুশল কামনা। নিউজ ডেস্ক ৰিপৰ্ট, অসম ভইচ।